নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুত আমাৰ এটা পৰম্পৰা আছে হালধি ৰস খোৱাটো, আৰু এয়া খালী পেটতে পুৱাতে উঠি হালধি পিচি খালী পেটত হালধি ৰস খালোঁ। আৰু এইফালে মাহ হালধি যোগাৰ কৰিলোঁ গৰুক নোৱাবৰ কাৰণে। তাৰপাছত এফালে গৰুক নোৱালোঁ, সকলোৱে মাহ হালধি সানিলোঁ আৰু ৰাতিপুৱাই মই আজি গাঁৱৰ ঘৰলৈ আহিলোঁ। যিহেতু গৰু গাঁৱৰ ঘৰত আছে, গতিকে এয়া আমি সকলোৱে মাহ হালধি সানিলোঁ, লগতে নিজেও সানিলোঁ। তাৰপিছত আমাৰ কাষতে থকা কপিলী নদীত আমি গা ধুব গ'লোঁ। আৰু এষাৰ কথা আছে নহয়, লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা। ঠিক তেনেকৈ সকলোৱে যেন ভালে কুশলে থাকে তাৰ বাবে ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায়, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এইফালে শেষত একেবাৰে চাহ পিঠাৰে আৰু চিৰা দৈৰে ভিডিঅ'টো সামৰিছোঁ। বাই।